দলৰ সিদ্ধান্ত সংখ্যে আমি সকলোৱে জানো। ইয়াৰ পূৰ্বে কংগ্ৰেছ আৰু AUDF দুটাই দল মিলিজুলি যোৱাবাৰ ৰিপুণ বৰাৰ ক্ষেত্ৰত আগবাঢ়ি গৈছে। সেই সময়ত AUDF দলৰ লগত আমাৰ এটা বুজাবুজি আছিল। এতিয়াতো সকলোৱে জানে আমি মৌলানা আজমল চাহাবক আমাৰ দলৰ নেতা ৰকিবুল হুছেইন ডাঙৰীয়া আটাইতকৈ ডাঙৰ ব্যৱধানত এই লোকসভা নিৰ্বাচনত প্ৰায় 10 লাখ ভোটৰ ব্যৱধানত পৰাজিত কৰিছে। তো নিশ্চয় দুয়োটা দলৰ মাজত কোনো ধৰণৰ ইতিমধ্যে বুজাবুজি বা চুক্তি হ'ব নোৱাৰে। তেতিয়া সংখ্যা চাই আমি দেখিছোঁ, আৰু নহ'লে যদি এবাৰ আমি প্ৰাৰ্থী প্ৰদান কৰিলেহেঁতেন তো নিশ্চয় বিজেপিৰ পৰা কিছুমান মানুহ ভাঙি আমাক আনিবলৈ হ'লহেঁতেন, AUDF দলৰ সহায় ল'বলৈ হ'লহেঁতেন। তো নৈতিকভাৱে মই ভাবিছোঁ দলৰ সিদ্ধান্ত সংখ্যে আমি সকলোৱে জানো। ইয়াৰ পূৰ্বে কংগ্ৰেছ আৰু AUDF দুটাই দল মিলিজুলি যোৱাবাৰ ৰিপুণ বৰাৰ ক্ষেত্ৰত আগবাঢ়ি গৈছে। সেই সময়ত AUDF দলৰ লগত আমাৰ এটা বুজাবুজি আছিল। এতিয়াতো সকলোৱে জানে আমি মৌলানা আজমল চাহাবক আমাৰ দলৰ নেতা ৰকিবুল হুছেইন ডাঙৰীয়া আটাইতকৈ ডাঙৰ ব্যৱধানত এই লোকসভা নিৰ্বাচনত প্ৰায় 10 লাখ ভোটৰ ব্যৱধানত পৰাজিত কৰিছে। তো নিশ্চয় দুয়োটা দলৰ মাজত কোনো ধৰণৰ ইতিমধ্যে বুজাবুজি বা চুক্তি হ'ব নোৱাৰে। তেতিয়া সংখ্যা চাই আমি দেখিছোঁ, আৰু নহ'লে যদি এবাৰ আমি প্ৰাৰ্থী প্ৰদান কৰিলেহেঁতেন তো নিশ্চয় বিজেপিৰ পৰা কিছুমান মানুহ ভাঙি আমাক আনিবলৈ হ'লহেঁতেন, AUDF দলৰ সহায় ল'বলৈ হ'লহেঁতেন। তো নৈতিকভাৱে মই ভাবিছোঁ দলৰ সিদ্ধান্ত সংখ্যে আমি সকলোৱে জানো। ইয়াৰ পূৰ্বে কংগ্ৰেছ আৰু AUDF দুটাই দল মিলিজুলি যোৱাবাৰ ৰিপুণ বৰাৰ ক্ষেত্ৰত আগবাঢ়ি গৈছে। সেই সময়ত AUDF দলৰ লগত আমাৰ এটা বুজাবুজি আছিল। এতিয়াতো সকলোৱে জানে আমি মৌলানা আজমল চাহাবক আমাৰ দলৰ নেতা ৰকিবুল হুছেইন ডাঙৰীয়া আটাইতকৈ ডাঙৰ ব্যৱধানত এই লোকসভা নিৰ্বাচনত প্ৰায় 10 লাখ ভোটৰ ব্যৱধানত পৰাজিত কৰিছে। তো নিশ্চয় দুয়োটা দলৰ মাজত কোনো ধৰণৰ ইতিমধ্যে বুজাবুজি বা চুক্তি হ'ব নোৱাৰে। তেতিয়া সংখ্যা চাই আমি দেখিছোঁ, আৰু নহ'লে যদি এবাৰ আমি প্ৰাৰ্থী প্ৰদান কৰিলেহেঁতেন তো নিশ্চয় বিজেপিৰ পৰা কিছুমান মানুহ ভাঙি আমাক আনিবলৈ হ'লহেঁতেন, AUDF দলৰ সহায় ল'বলৈ হ'লহেঁতেন। তো নৈতিকভাৱে মই ভাবিছোঁ